গাইজ আজি মই দেখাম আপোনালোকক গাইজ এই নেৰা নেপৰা বৰষুণৰ বাবে আকৌ আহি গ'ল আমাৰ কৃত্ৰিম বান। তো মই দেখাম আমাৰ ঘৰখন প্ৰায় ডুবিবই। তো আশপাশে মই দেখাম কেনেকুৱা বানপানী হৈ আছে। তো দেখি থাকক। এইটো আৰু এই আমাৰ ঘৰ, এই ঘৰৰ কাষৰ এইটো এই ঘৰৰ উঠিবই, প্ৰায় ইপিনে উঠিব এইটো। আৰু চাওক, এয়া আমাৰ ঘৰ আৰু এয়া বানপানী, পানী উঠিবই ঘৰত আৰু বেছি সময় নাই। আৰু আগপাশত পিছভাগত বহুত আছে, মই দেখাম। এইটো আমাৰ মেইন চড়ক, মেইন ৰোড। এইটো এনেকুৱা পানী হৈ গ'ল। সেই আৰু এইপিনে আৰু সেই ভাগতো আছে। কৃত্ৰিম বান হ'বই। আৰু মই আৰু সেইভাগৰ পুখুৰীখন এখন আছে, মই দেখাওঁ আপোনালোকক, দেখি থাকক। চাওক কিমান পানী, পুখুৰীখন প্ৰায় ডুবে গ'ল। এয়া আৰু এইপিনে চাওক, ঘৰটোৱে ডুবি যাব এইটো। আৰু চাওক নৈখন কেনেকুৱা, কিমান পানী। দেখাবলৈ নাই, কাৰণ সকলোতে পানী। আপোনালোকৰ ঠাইতো চাগে পানী, আমাৰ ঠাইতো পানীয়ে ভৰি পৰি গ'ল। কেতিয়াবা আমাৰ ঘৰতো উঠিব। তো সেইকাৰণে মই আপোনালোকক অকণমান দেখাবলৈ অকণমান দেখালোঁ। তো এয়া আছিল মোৰ সৰু সুৰা ভিডিঅ'। তো এয়া আছিল আমাৰ ভিডিঅ'টো। তেতিয়াৰ পৰা ইয়াতে ভিডিঅ'টো